নমস্কাৰ, মই ধেমাজি পলিঙৰ ষ্টুডেণ্টে হয়। যিহেতু চবে মানে ইমান পইচা দিব নোৱাৰে পিজিত, চবে মাহে 5,000কৈ দিব নোৱাৰে বা 5,000কৈ বেছিও দিব নোৱাৰে, সেনেকৈ হৈ যায় ন। তো সেইটো কাৰণ লৈ পেলাই চবে পিজি থাকিব নোৱাৰে, তেনেকৈ ৰেণ্টত থাকিব লাগে। ৰেণ্টতো সেই এনেকেই হয়, কিন্তু কলেজখনে যে কি দিছে মানে থাকিবলৈ, ইয়াত আমি এডমিশ্যন ল'ব লাগে, থাকিব লাগে, কিন্তু মানে ইয়াত ছোৱালীখিনি ক'ত থাকিব? ছোৱালীখিনিৰ কাৰণে কোনটো ছেফটি হ'ব? কলেজ এটা হ'লে কলেজৰ মানে যদি কলেজৰ হোষ্টেলটো হয় গাৰ্লছৰ, গাৰ্লছত থাকিলে তাত থাকে মানুহখিনি আৰু তাৰ ফেচিলিটিছখিনি প্ৰভাইড কৰিব লাগে। হোষ্টেলটো হ'লেহে আমি ছোৱালীখিনি এডমিশ্যন ল'ব। এতিয়া মেক্সিমাম ছোৱালী মানে ইয়াত একো প্ৰভাইড নাই কাৰণে কিছুমানে ট্ৰান্সফাৰ লৈ লয় বা ইয়াত থাকিব নোৱাৰে কাৰণে গুচি যায়। তো সেইটো প্ৰভাইড কৰাটো ভাল হয় হোষ্টেলটো। কলেজ উইক চলি থকা সময়তে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমাৰ এই যোনখন কলেজ হয় ধেমাজি পলিটেকনিক, তাত আপোনাৰ কণ্ট্ৰেক্টৰৰ বহুত গাফিলতি চলিছে, 2 নম্বৰী কাম কাজ চলিছে। আমাৰ এই ৰাস্তা বনি আছে, কলেজৰ ৰাস্তাবিলাকৰ মেৰামতি কাম যোনটো গ্ৰেডৰ বস্তু দিব লাগে, সেইটো গ্ৰেডৰ আমাৰ বস্তু এতিয়ালৈকে আমি পোৱা নাই আৰু গোটেই ৰাস্তাবোৰ চাইডে খহি যোৱা পৰিলক্ষিত হৈছে। আৰু আমি জানিব পৰা মতে আমাৰ কলেজৰ ফিল্ডৰ কাৰণে পইচা আহিছিল আৰু আপোনাৰ গাৰ্ডেনৰ কাৰণে পইচা আহিছিল, আমাৰ আৰ্ট ফিলিঙৰ কাৰণে পইচা আহিছিল। এই পইচা ক'ত গ'ল, কি কাম হ'ল, আমি দেখি নাপালোঁ আজিলৈকে আমি। আৰু আমাৰ ষ্টুডেণ্টৰ পইচা কালেক্ট কৰি আমি নিজৰ ফিল্ড আমি নিজে বনাব লগা হৈছে। এইবিলাক পইচা ক'ত গ'ল আমাক হিচাপ লাগে, আমাক হিচাপ চৰকাৰে দিয়ক, কণ্ট্ৰেক্টাৰে দিয়ক, সেইটোৱে। আৰু আমাৰ যোনবিলাক টয়লেট আছে, টয়লেটৰ অৱস্থা একদম বেয়া। যোনবিলাক গাৰ্লছ টয়লেট আছে, গাৰ্লছ টয়লেটৰ দুৱাৰ নাই, ক্লিপ নাই, গাৰ্লছবিলাক যাবলৈ তাত ভয় কৰা হৈছে কোনোবা ওলাই দিব বুলি। আৰু আমাৰ যোনবিলাক ৱৰ্কশ্বপ আছে, ৱৰ্কশ্বপত 3 ফেজ কাৰেণ্ট আজিলৈকে আমাৰ প্ৰভাইড কৰিব পৰা নাই, যাৰ ফলত আমি ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰাই ৱৰ্কশ্বপ আজিলৈকে আমি কৰি পোৱা নাই। আমাৰ এটা ৱৰ্কশ্বপ আজিলৈকে আমি ষ্টুডেণ্টে কৰি পোৱা নাই কাৰেণ্টৰ কাৰণে। আৰু মেচিন যোনবিলাক হয়, মেচিন অচল অৱস্থাত আমাৰ ইয়াত পৰি আছে এনেই। সেইবিলাকৰ কাৰণে আমি আজি মাত মাতিব আহিলোঁ। এই কলেজ উইকৰ মাজতে আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলোঁ। ধন্যবাদ। আৰ্ট ফিলিঙৰ পৰা আমাৰ আৰ্ট ফিলিঙৰ কাৰণে কাম আহিছিলে আপোনাৰ 6 লাখ টকা আহিছিলে ফিল্ড আৰু আৰ্ট ফিলিঙৰ নামত। সেই ফিল্ড আৰু আৰ্ট ফিলিঙৰ কাম আমি আজিলৈকে দেখি নাপালোঁ। ষ্টুডেণ্টৰ পইচা আমি কালেক্ট কৰি এই ফিল্ড আৰু বনাব লগা হৈছে আমাৰ কলেজ উইকৰ কাৰণে। হোষ্টেলৰ সমস্যা আছে, আমাৰ বহুতো ষ্টুডেণ্ট আছে আমাৰ ইয়াত, বহুত পইচা দি পিজিত থাকিব লগা হয়। আমাৰ ইয়াত গাৰ্লছ হোষ্টেল এখন বনালে, আজিলৈকে এইখন অপেনিং কৰিব পৰা নাই আৰু বইজ হোষ্টেল এতিয়ালৈকে হোৱা নাই। খোৱা পানীটো বহুত প্ৰব্লেম আছে আমাৰ। খোৱা পানী আপোনাৰ এতিয়া ইয়াতে যোনবিলাক খোৱা পানী হয়, এইবিলাক বহুত আইৰণ আছে। আমাৰ ইয়াত ফিল্টাৰ নাই, কলেজত এটা ফিল্টাৰ আপুনি দেখিব নাপায়। আৰু আমি ক'ল্ড ৱাটাৰৰ কাৰণে এটা এপ্লিকেশ্যন দিছিলোঁ, আজিলৈকে সেইটো নাপালোঁ। ছাৰে আনিম বুলি কৈ আজিলৈকে আমাক আনি নিদিলে। আৰু এই যোনবিলাক কণ্টেক্ট হৈ আছে, ইয়াৰ লগত আমাৰ কলেজৰ কোনোবা মানুহ জড়িত আছে নেকি? এই কামবিলাক কলেজৰ মানুহ জড়িত নাথাকিলে আমাৰ কামবিলাকতো এনেকৈ কৰিব নোৱাৰে কলেজৰ ভিতৰত। সেইকাৰণে আমি তাৰ কাৰণে মাত মাতিব আহিলোঁ। এই যোনবিলাক সমস্যা আছে, এইবিলাক সমস্যা সোনকালে সমাধান হ'ব লাগে। আৰু আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰে ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী যিহেতু আছে, আমাৰ এই কলেজখন এবাৰ পৰিদৰ্শন কৰক আৰু এই আমাৰ কলেজখনত যি 2 নম্বৰী কাম কাজ চলি আছে, সেই কাম কাজবিলাকৰ শুধৰণি কৰি আমাৰ কলেজখন যাতে উন্নতিৰ পথত আগবঢ়াই নিয়ক, তাৰ বাবে ৰণোজ পেগু ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আজি আমি এই আমাৰ বাৰ্ষিক যি এই ক্ৰীড়া সমাৰোহ আমি এৰি কেনে আজি এই ৰাস্তাৰ কিনাৰত বহি আমি প্ৰতিবাদ কৰিব লগা হৈছে। কাৰণ আজি আমি ধেমাজি পলিটেকনিক প্ৰতিজন ছাত্ৰ আৰু ছাত্ৰীয়ে আজি এটা ডাঙৰ বোজা লৈ আমি ইয়াত পাঠদান লৈ থাকিব লগা হৈছে। কাৰণ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনে জানেই যে ধেমাজি পলিটেকনিকত যোনটো যিমান সংখ্যক শিক্ষক হ'ব লাগে, সিমান সংখ্যক শিক্ষক নাই ইয়াত। তাৰ উপৰিও ইয়াৰ পৰা টিচাৰ নি ইয়াৰ শিক্ষকৰ সংখ্যা নিচেই কম, তাৰ আৰু কম কৰি দিছে। এনেকৈ যদি আমি হৈ থাকে তেন্তে আমাৰ শিক্ষা ব্যৱস্থাটো কি হ'ব? আমি যেতিয়া ফাৰ্ষ্ট ছেমত আমি 2019 যেতিয়া আমি প্ৰথমবাৰ পঢ়িবলৈ আহিছিলোঁ, তেতিয়া আমি চিভিল ব্ৰাঞ্চৰ ছাত্ৰ ছাত্ৰী অকল 2জনকৈ টিচাৰত আমি গোটেই 5th ছেমিষ্টাৰলৈকে আমি শেষ কৰিছোঁ। আমাৰ এই 5th ছেমিষ্টাৰত নতুনকৈ 2জন শিক্ষক নিযুক্তি দিছিলে। তাৰ পিছত আকৌ এতিয়া ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনে সেই 2জন টিচাৰ বেলেগ পলিটেকনিকত ট্ৰান্সফাৰ দি দিব লৈছে, কাৰণ তেওঁলোকে নতুনকৈ শিক্ষক নিযুক্তি দিব নাই পৰা। আমাৰ এইটোৱে দাবী যে আমি ইয়াৰ যোনজন অকণ চৌধুৰী ছাৰ, আমাৰ চিভিল ব্ৰাঞ্চৰ 2জন টিচাৰ, এজন টিচাৰক আমি ইয়াৰ কোনো পধ্যে আমাৰ ইয়াৰ পৰা যাবলৈ নিদিওঁ। যদি ইয়াৰ পৰা ট্ৰান্সফাৰ দি দিয়া হয়, আমি কিন্তু প্ৰতিবাদী কাৰ্যসূচী আমি চলাই ৰাখিম। ধন্যবাদ।